Hello everyone, আপোনাৰ সকলোৰে মাজলৈ লৈ আহিছোঁ আন এটা ভিডিঅ' যিটো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়। একচুৱেলি ডিউৰিং প্ৰেগনেঞ্চি আমাৰ সকলোৰে আটাইতকৈ চিন্তনীয় বিষয়টো হৈ পৰে ষ্ট্ৰেছ মাৰ্ক, হয়নে? ষ্ট্ৰেছ মাৰ্কৰ কথা চিন্তা কৰি কি লগাম কি নলগাম বহুত বেছি কনফিউজন হৈ থকা যায়। চ' যিহেতু মোৰ এইটো ছেকেণ্ড প্ৰেগনেঞ্চি, ফাৰ্ষ্ট প্ৰেগনেঞ্চিত মই যিখিনি বস্তু ব্যৱহাৰ কৰিছিলোঁ খুবেই ভাল পাইছিলোঁ, যাৰ ফলত মোৰ এডালো ষ্ট্ৰেছ মাৰ্ক নাই। চ' যেনেকৈ কেয়াৰ লৈছিলোঁ সেইখিনিয়ে এইবাৰো মই কণ্টিনিউ কৰি আছোঁ, যাৰ ফলত মোৰ এইবাৰো কোনো ধৰণৰ ষ্ট্ৰেছ মাৰ্ক হোৱাৰ চিন্তা মই কৰিব লগা হোৱা নাই। তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চ' মই কি বস্তু ব্যৱহাৰ কৰিছোঁ, কেতিয়াৰ পৰা ব্যৱহাৰ কৰিছোঁ বা কেনেধৰণে বস্তুখিনি এপ্লাই কৰিছোঁ সেইখিনিকে আজি আপোনালোকক শ্বেয়াৰ কৰিম। চ' মেইন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। স্মাৰ্টটো প্ৰেগনেঞ্চি টাইমত আমাৰ বহুত এটা ডাঙৰ চিন্তাৰ বিষয় হৈ যায়, বিশেষকৈ আমাৰ পেটৰ এৰিয়াখিনি আমাৰ মাইকী মানুহৰ মেখেলা চাদৰ বা এইবোৰ এনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিলে যিহেতু সেইখিনি এৰিয়া যদি ষ্ট্ৰেছ মাৰ্কটো ওলাই থাকে দেখিবলৈ খুবেই বেয়া লাগে। চ' সেইকাৰণে ষ্ট্ৰেছ মাৰ্ক হোৱাটো আমি কোনেও নিবিচাৰোঁ। তো মই মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চি বা এইবাৰ মই দুইটা টাইমতে মই প্ৰায় 1.5 মাহ 2 মাহৰ পৰাই মোৰ মানে বেলি হওক, ব্ৰেষ্ট হওক বা আমাৰ যিখিনি থাই এৰিয়া এইখিনি এৰিয়াতে সাধাৰণতে যিহেতু আমাৰ ষ্ট্ৰেছ মাৰ্ক হয়, চ' এইখিনি এৰিয়া কেয়াৰ লোৱাটো মই ষ্টাৰ্ট কৰিছিলোঁ। বেবী বাম ডাঙৰ হয় তেতিয়াহে আমি কেয়াৰ ল'ব লাগে তেনেকুৱা নহয়। যদি আপুনি একদম ষ্টাৰ্টিঙৰ পৰা বস্তুটো কেয়াৰ লয় তেতিয়াহ'লে মানে নিশ্চিন্ত মনে আপুনি ষ্ট্ৰেছ মাৰ্ক মানে নহয় বুলি নিশ্চিন্ত মনে থাকিব পাৰে। চ' মই 1.5 মাহ মানৰ পৰা কেয়াৰ লৈছিলোঁ আৰু মই কি বস্তু ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখাওঁ। মই ফাৰ্ষ্ট টাইম যিখিনি বস্তু ব্যৱহাৰ কৰিছোঁ সেইখিনিয়ে, তাৰ লগত দুটা নতুন বস্তু মই এইবাৰ এড কৰিছোঁ। চ' সেইখিনি বস্তু মই দেখাওঁ। তো ফাৰ্ষ্ট হৈছে এইটো, মই দ্য মমছ কোৰ প্ৰডাক্টে মই ফাৰ্ষ্ট টাইমো ইউজ কৰিছিলোঁ, অলৰেডি মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁৱেই। চ' এইবাৰো মই দ্য মমছ কোৰ, এইটো হৈছে অইল আৰু এইটো হৈছে বডি বাটাৰ, এই দুটাই ব্যৱহাৰ কৰিছোঁ। তাৰ লগত মই এড কৰিছোঁ এইটো পালমাৰ্ছৰ এটা, সেইটো হৈছে বডি বাটাৰ। এইবাৰ এই দুটা মই মিক্স কৰি পেলাই, ইয়াৰো মই বহুত বেছি মানে ৰিভিউবোৰ ভাল পাইছোঁ। চ' সেইকাৰণে এইবাৰ এই দুইটা মই মিক্স আপ কৰিছোঁ আৰু লগতে মই ব্যৱহাৰ কৰি আছোঁ ভাৰ্জিন কোকোনাট অইল। ভাৰ্জিন কোকোনাট অইল এইটো মই স্পেচিয়েলি বেষ্ট এৰিয়াটো মানে কেয়াৰ ল'বৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, কাৰণ আমাৰ নিপল এৰিয়াখিনি আমি যিহেতু ষ্টাৰ্টিঙৰ পৰা কেয়াৰ ল'ব লগা হয়, বেবী আহি পেলাই বেষ্ট ফিডিং কৰিব। চ' তাতে যিকোনো বস্তু ইউজ কৰিবলৈ অকণমান ভয় লাগে। চ' মই ফাৰ্ষ্ট টাইমো কোকোনাট অইলে ইউজ কৰিছিলোঁ আৰু এইবাৰো মই এইটো ভাৰ্জিন কোকোনাট অইলটো লৈছোঁ। এইটো দি মই মোৰ নিপল এৰিয়া, ব্ৰেষ্ট এৰিয়াখিনিৰ কাৰণে স্পেচিয়েলি এইটো লৈছোঁ। চ' এতিয়া মই ফাৰ্ষ্ট এইটো ব্যৱহাৰটো কৈ দিওঁ। এইটো মই 1.5 মাহ 2 মাহ মানৰ পৰাই ব্যৱহাৰ কৰা আৰম্ভ কৰিছোঁ। এইটো মই দিনে এবাৰকৈ ব্যৱহাৰ কৰোঁ। ৰাতিপুৱা গা পা ধোৱাৰ পাছত এইটো বাথৰুমতে ৰখা যায়, মই বাথৰুমতে ৰাখোঁ। আৰু গা পা ধুই কৰি লৈ একচুৱেলি কি হয়, আপুনি গোটেই গাটো শুকোৱাৰ পাছত ক্ৰীম চিম মানে এনেকুৱা ধৰণৰ আমি অইল হওক বা নৰ্মেল বডি ক্ৰীমে আমি ইউজ কৰিলে বেছি সময় নাথাকে। চ' গাটো ধুই পেলাই যেতিয়া গাটো জাষ্ট ডেপ কৰি পেলাই অকণমান ভিজা হৈ থাকে তেতিয়াই আমি বস্তুবিলাক ব্যৱহাৰ কৰিব লাগে, বডি অইল হওক বডি ক্ৰীম হওক। চ' এইটো মই গা পা ধুই কৰি লৈ বাথৰুমতে ব্যৱহাৰ কৰোঁ। বডিটো অকণ ভিজা হৈ থাকোঁতে ব্ৰেষ্ট এৰিয়া, নিপল এৰিয়া এইখিনি ধুনীয়াকৈ যেনেকৈ কেয়াৰ ল'ব লাগে অলৰেডি ভিডিঅ' মই দিছোঁৱেই। চ' সেইখিনি কেয়াৰ ল'বৰ কাৰণে মই ভাৰ্জিন কোকোনাট অইলটো ব্যৱহাৰ কৰোঁ। দিনে মই এইটো এবাৰ ইউজ কৰোঁ। আহিলে বেলি এৰিয়া বা আমাৰ আণ্ডাৰ আৰ্মছ, থাই এৰিয়া এইখিনিতো যিহেতু আমাৰ মানে ষ্ট্ৰেছ মাৰ্ক হোৱাৰ চান্স থাকে। চ' তাৰ কাৰণে মই ব্যৱহাৰ কৰোঁ এইটো দ্য মমছ কোৰ অইল। এই অইলটো দিনত ব্যৱহাৰ কৰোঁ, মানে গা পা ধোৱাৰ পাছত এইটো ভাৰ্জিন কোকোনাট অইলটো ইউজ কৰিলোঁ ব্ৰেষ্ট এৰিয়াত, আৰু তাৰ পাছত বাকী এৰিয়াখিনিত মই এই অইলটো তেতিয়াই মানে গা পা ধুই অকণ ভিজা হৈ থাকোঁতে বডিৰ এৰিয়াত মই ধুনীয়াকৈ লগাই পেলাই এইটো মাছাজ কৰোঁ। মাছাজ মানে একদম বহুত জোৰে নহয়, জাষ্ট একদম ছফ্ট হাতেৰে আপুনি নিউবৰ্ণ বেবীক যেনেকৈ যিটো ছফ্টলি মানে মাছাজ এটা কৰিব চ' তেনেকৈ চাইডে ক্লকৱাইজ এনেকৈ আপুনি মানে মাছাজটো কৰিব পাৰে, তলৰ পৰা ওপৰলৈ এনেকৈ দি মাছাজ কৰিব পাৰে। চ' তেনেকুৱা ধৰণে বেলি এৰিয়াটোত মাছাজ কৰিলে হ'ল। তেনেকৈ মাছাজ কৰিলে আপোনাৰ ষ্ট্ৰেছ মাৰ্কৰ লগতে মানে বেবীকো এটা মানে ছফ্ট টাচ এটা দিয়া নিচিনা ফিল হয়, দিয়া যায়। চ' সেইকাৰণে তেনেকুৱা ধৰণে মাছাজটো বেলিত কৰিব লাগে, দিনৰ ভাগত আমি ইউজ কৰিব লাগে। চ' এইটো মই ৰাতিপুৱা ইউজ কৰোঁ। মই 6 মাহ 7 মাহ এনেকুৱালৈকে এইটো আপোনালোকে দিনে মানে 6 মাহ মানলৈকে আৰু ছেকেণ্ড টাৰ্মিষ্টাৰলৈকে দিনে এইটো এবাৰ ইউজ কৰিব। থাৰ্ড টাৰ্মিষ্টাৰ হোৱাৰ লগে দুবাৰকৈ ইউজ কৰিব। মানে ধৰক ৰাতিপুৱা গা পা ধুই পেলাই ইউজ কৰিলে, আকৌ দুপৰীয়া 3টা এনেকুৱা মানত ধৰক আকৌ এবাৰ আপুনি সেইটো ছেম প্ৰচেছত আপুনি ধুনীয়াকৈ এইটো মাছাজ কৰি দিব। বডি বাটাৰ এই দুটা আমি ৰাতি ব্যৱহাৰ কৰিব লাগে। চ' মই কেতিয়াবা এইটো ব্যৱহাৰ কৰোঁ, কেতিয়াবা এইটো ব্যৱহাৰ কৰোঁ। এইটো ধৰক ৰাতি আপুনি শোৱাৰ আগত ভাত পানী খাই কৰি লৈ শোৱাৰ আগত ধুনীয়াকৈ এইটো ভাত চাত খাই কৰি মেডিচিন যেতিয়া খাই কৰি লোৱাৰ পাছতে এইটো ধুনীয়াকৈ মাছাজ কৰি ল'লে আপুনি এই বডি বাটাৰ যোনটোৱে আপুনি ইউজ কৰে আৰু বডি বাটাৰটো তেনেকৈ মাছাজ কৰিব। মাছাজ কৰাৰ পাছত ধৰক এনেও ভাত চাত খাই
20 to 30 মিনিটছ আমি খোজ কাঢ়োঁ ন চ' আপুনি এইটো মাছাজ কৰি লৈ পেলাই খোজ কাঢ়ালে আবার ধুনীয়াকৈ স্কিনত এবজৰ্ব হৈ যায় চ' তাৰ পাছত আপুনি শুব পাৰে মানে লগোৱাৰ পাছত আপোনাৰ ড্ৰেছটো অকণমান মানে অশান্তি ফিল হৈ থাকে ন লাগি থাকে ঠাণ্ডাৰ দিনত ইমান প্ৰব্লেম নহয় গৰমৰ দিনত অকণমান ফিল হয় মানে বহুত গৰম এটা ফিল হয় চ' সেইটো কাৰণে কৈছোঁ চ' আপুনি লগাই কৰিলে ধুনীয়াকৈ যেতিয়া খাই বৈ লগাই পেলাই 20 মিনিটছ বা 30 মিনিটছ আপুনি খোজ কাঢ়িব অলৰেডি আপোনাৰ এবজৰ্ব হৈ যায় ত' তাৰ পাছত আপুনি যেতিয়া মানে শুব যাব তেতিয়া মানে সেই গৰম ফিলটো নহয় আৰু চ' সেই হিচাপত এইখিনি মই ফাৰ্ষ্ট টাইম মই এনেকৈয়ে ইউজ কৰিছিলোঁ যাৰ ফলত মোৰ এডালো ষ্ট্ৰেছ মাৰ্ক নাই আৰু এইবাৰো সেম প্ৰচেছত মই ব্যৱহাৰ কৰিছোঁ এইটো দিনে এবাৰেই ব্যৱহাৰ কৰিব লাগে বডি বাটাৰটো 3বাৰ আমি কেয়াৰ ল'ব লগা হয় 3বাৰ আমি মাছাজ কৰিব লগা হয় অইলটো দি 2বাৰ আৰু বডি বাটাৰটো দি এবাৰ চ' এইখিনি প্ৰচেছত আপোনালোকে ষ্টাৰ্টিঙৰ পৰাই ব্যৱহাৰ কৰি যাব যিসকলে একদম ষ্টাৰ্টিঙতে মোৰ ভিডিঅ'টো চাই আছে বা প্লেনিং কৰিবলৈ গৈ আছে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা ইউজ কৰিব বা যিসকলে 3-4 মাহ অলৰেডি পাৰ হৈ গৈছে তথাপিতো আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলেও কোনো প্ৰব্লেম নাথাকে আৰু এইখিনি মই এনেকুৱা নহয় যে ডেলিভাৰীলৈকেহে মই ব্যৱহাৰ কৰিছিলোঁ মই পোহৰৰ টাইমত আফটাৰ ডেলিভাৰী মই 3-4 মান্থছ কণ্টিনিউ কৰিছিলোঁ এই মাছাজটো কাৰণ তাৰ পাছতো আমাৰ মানে যিহেতু বেবি বাম্প লাহে লাহে কমি আহে চ' তেতিয়াও আমি যদি কেয়াৰ নলওঁ তেতিয়াও ষ্ট্ৰেছ মাৰ্ক অহাৰ চান্স থাকে চ' সেইকাৰণে আপোনালোকে বেবি হোৱাৰ পাছতো 3-4 মাহলৈ এই কেয়াৰটো কণ্টিনিউ ৰাখিব তেতিয়া কোনো ধৰণৰ মানে ষ্ট্ৰেছ মাৰ্ক হোৱাৰ চান্স নাথাকে আৰু মই মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চি বা এতিয়া ছেকেণ্ড প্ৰেগনেঞ্চিত কেনেকৈ কেয়াৰ লৈছোঁ আপোনালোকক শ্বেয়াৰ কৰিলোঁ নিশ্চয় ভিডিঅ'টো আপোনালোকৰ কাৰণে অকণমান হ'লেও হেল্পফুল হৈছে অলপমান হ'লেও আপোনালোকে মানে আইডিয়াটো ল'ব পাৰিছে কেনেধৰণে কি কেয়াৰ কৰিব লাগে যদি সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে আপুনি এনেধৰণে কেয়াৰ লয় নে বেলেগকৈ কেয়াৰ লৈ আছিলে বা আপুনি কি ধৰণৰ কি প্ৰডাক্ট ইউজ কৰি আছে সেইখিনিও জনাব পাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব পাৰে আৰু আজি যদি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধুনীয়া হেল্পফুল ভিডিঅ'বোৰ আপুনি কেতিয়াও মিছ কৰিবলগীয়া নহয় আৰু নেক্সট টাইম যাতে এনেকুৱা এটা ধুনীয়া ভিডিঅ' আপোনালোকলৈ লৈ আহিব পাৰোঁ তাৰে প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই